হেল্ল' ফ্ৰেণ্ডছ, মোৰ চেনেল যোৰহাটৰ ছোৱালীলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই কাজি নেমুৰ আচাৰৰ ৰেচিপি দিম। ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব। মই নেমুকেইটা ধুই শুকুৱাই লৈছোঁ। নেমুকেইটা ফালি দীঘলে দীঘলে কাটি লৈছোঁ। এতিয়া নেমু কেইপিচ সৰু সৰুকৈ স্কোৱাৰ চাইজত কাটি লৈছোঁ। কাটি লোৱা নেমুখিনিত নিমখ হালধি দি ভালদৰে সানি লৈছোঁ। এতিয়া টান ৰ'দত ভালদৰে শুকুৱাই লৈছোঁ। ৰ'দত থাকোঁতে নেমুখিনি মাজে মাজে লুটিয়াই দিব। টেঙাখিনি শুকাই গৈছে। এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মছলাৰ বাবে গুড়ি কৰি থোৱা 5 ফোৰণ, জলকীয়া গুড়ি আৰু গুড়ি কৰি থোৱা চফ লৈছোঁ। এতিয়া কেৰাহী এখনত মিঠাতেল গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ পাছত গেছটো চিমত কৰি থৈছোঁ। এতিয়া তাত নেমুখিনি দি দিছোঁ। অলপ লৰাই তাত গুড়ি কৰি থোৱা মছলাখিনি দি ভালকৈ লৰাই আছোঁ। এতিয়া আকৌ অলপ নিমখ দি ভালকৈ লৰাই নমাই থৈছোঁ। আচাৰত যিহেতু নিমখ বেছি লাগে সেইকাৰণে নিমখ দুবাৰ দিছোঁ। কেৰাহীতে অলপ সময় ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'লত এতিয়া বাতি এটালৈ আচাৰখিনি কাঢ়ি লৈছোঁ। এতিয়া জোখমতে কেঁচা মিঠাতেল সানি লৈছোঁ। এই আচাৰ 4-5 দিন আকৌ ৰ'দত শুকুৱাম। এই আচাৰ লগে লগে খাব নোৱাৰি। নেমুৰ ওপৰৰ বাকলি কোমল হ'লে এই আচাৰ খাব পাৰিব। এতিয়া চিচাৰ বটল এটাত আচাৰখিনি ভৰাই থৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।